নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টোত জানিম যে PVC আধাৰ কাৰ্ড কেনেদৰে অৰ্ডাৰ কৰিব পাৰি। জেনেৰেলি দোকানৰ পৰা PVC আধাৰ কাৰ্ড বনাওঁতে 100-200 টকা মান খৰচ হয় আৰু সেই PVC আধাৰ কাৰ্ডৰ কোৱালিটিটো বেছি ভাল নহয়। সো অৰিজিনেল আৰু ভাল কোৱালিটিৰ PVC আধাৰ কাৰ্ডৰ বাবে মাই আধাৰৰ পৰা অৰ্ডাৰ কৰিব পাৰিব আৰু 1 মাহৰ ভিতৰত আপুনি এই PVC আধাৰ কাৰ্ডখন পাই যাব। সো প্ৰথমতে মাই আধাৰ পৰ্টেলটোত আহিব আৰু ইয়াত এটা অপশ্যন চাব পাৰিব অৰ্ডাৰ আধাৰ PVC কাৰ্ড। এইটো অপশ্যনত ক্লিক কৰিব লাগিব। যদি আধাৰৰ লগত মোবাইল নাম্বাৰ লিংক নাই বা আধাৰ কাৰ্ডৰ লগত ৰেজিষ্টাৰ থকা মোবাইল নাম্বাৰটো নাই তেনেহ'লে এইটো অপশ্যনৰ জৰিয়তে PVC আধাৰ কাৰ্ড অৰ্ডাৰ কৰিব পাৰিব। আৰু যদি আধাৰৰ লগত মোবাইল নাম্বাৰ ৰেজিষ্টাৰ আছে তেনেহ'লে প্ৰথমতে লগইন কৰিব লাগিব। সো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ নথকা সকলৰ বাবে এইটো অপশ্যন হয়। ইয়াত আহিব আৰু ইয়াত প্ৰথমতে আধাৰ নাম্বাৰ এণ্টাৰ কৰিব, তাৰ পিছত কেপচাটো ইয়াত ফিল কৰিব, তাৰ পিছত ইয়াত টিক মাৰ্ক দিব লাগিব মোবাইল নাম্বাৰ নট ৰেজিষ্টাৰ্ড। তাৰ পিছত ইয়াত যিটো বৰ্তমান মোবাইল আছে সেই যিটো মোবাইল নাম্বাৰ আছে ইয়াত সেই নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব, তাৰ পিছত সেন্ড OTP ক্লিক কৰিব। তাৰ পিছত OTP আহিব। OTPটো এণ্টাৰ কৰাৰ পিছত PVC আধাৰ কাৰ্ডখন অৰ্ডাৰ কমপ্লিট কৰিব পাৰিব। ওকে, এতিয়া আধাৰৰ লগত মোবাইল নাম্বাৰ ৰেজিষ্টাৰ থকা সকলৰ বাবে এইটো অপশ্যন হয়। ইয়াত লগইনত ক্লিক কৰিব লাগিব। তাৰ পিছত ইয়াত আধাৰ নাম্বাৰ, কেপচা আৰু OTP এণ্টাৰ কৰি লগইন কৰিব। লগইন হোৱাৰ পিছত ইয়াত প্ৰথমতে ওপৰত চাব পাৰিব অৰ্ডাৰ আধাৰ PVC কাৰ্ড, ইয়াত ক্লিক কৰিব লাগিব। তাৰ পিছত এনেকুৱা এখন পেজ ওপেন হ'ব আৰু ইয়াত আধাৰ কাৰ্ডত আপোনাৰ সকলো ডিটেইলছখিনি ইয়াত শ্ব' হ'ব। এতিয়া এই পেজখন নেক্সট কৰিব লাগিব। তাৰ পিছত পেমেণ্ট পেজ আহিব আৰু ইয়াত 50 টকা পেমেণ্ট কৰিব লাগিব। সো প্ৰথমতে ইয়াত টিক মাৰ্ক দিব লাগিব আৰু তাৰ পিছত মেক পেমেণ্ট ইয়াত ক্লিক কৰিব। ওকে, এতিয়া অলপ সময় ৱেইট কৰিব লাগিব আৰু পেমেণ্ট অপশ্যন আহিব। ওকে, এতিয়া ফোন পে, ভীম, UPI এইটো অপশ্যনত ক্লিক কৰিব আৰু যিকোনো UPI এপ ইউজ কৰি পেমেণ্ট কৰিব পাৰিব। ওকে, এতিয়া প্ৰচিড ইয়াত ক্লিক কৰিব লাগিব আৰু তাৰ পিছত ইয়াত আকৌ প্ৰচিড ইয়াত ক্লিক কৰিব লাগিব। ওকে, এতিয়া অলপ সময় ইয়াত ৱেইট কৰিব লাগিব আৰু এখন QR কোড শ্ব' হ'ব। পেজখন লোডিং হোৱাৰ পিছত শ্ব' কোড ইয়াত ক্লিক কৰিব লাগিব। এতিয়া QR কোডখন শ্ব' হ'ব আৰু তাৰ পিছত ফোন পে, গুগল পে, পেটিএম বা যিকোনো UPI এপ ইউজ কৰি এই QR কোডখন স্কেন কৰি পেমেণ্ট কৰিব লাগিব 50 টকা। পেমেণ্ট কমপ্লিট হৈ যোৱাৰ পিছত PVC আধাৰ কাৰ্ড অৰ্ডাৰ কমপ্লিট হৈ যাব আৰু 1 মাহৰ ভিতৰত পষ্টেল এড্ৰেছৰ জৰিয়তে আপুনি PVC আধাৰ কাৰ্ডখন পাই যাব।